নমস্কাৰ বন্ধু বান্ধৱীসকল RK মিনি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গা যথেষ্ট বেয়া আছিলে যাৰ কাৰণে নিয়মিতভাৱে ভিডিঅ' দিব পৰা হোৱা নাই আৰু এতিয়া যেহেতু সম্পূৰ্ণ ডক্টৰৰ ট্ৰিটমেণ্টতে আছোঁ গতিকে আগতকৈ কিছু পৰিমাণে ভাল পাইছোঁ যদিও খোৱা লোৱাত কিছুমান ৰেষ্ট্ৰিকশ্যন আহি পৰিছে। যেনে ধৰক ৰাতিপুৱা ব্ৰেকফাষ্টত মই আগতে যেনেদৰে ব্ৰেড ৰুটি কণী আদি এনেকুৱা ধৰণৰ বস্তুবিলাক খাইছিলোঁ, এতিয়া এইবিলাক একেবাৰে খোৱাটো বন্ধ হৈ আছে। যেহেতু গম নোপোৱাকৈ যথেষ্টখিনি জণ্ডিছ মোৰ ভিতৰে হৈ আছিলে আৰু এতিয়া ডক্টৰে আচলতে এনেকুৱা ধৰণৰ ঠাণ্ডা বস্তুবোৰ খোৱাৰ কাৰণে পৰামৰ্শ দিছে। ইয়াতে ভাইটিয়ে ৰাতিপুৱাৰ ভাগত খাব পৰাকৈ কিছুমান ফল মূল যোগাৰ কৰিছে। ইয়াতে আপোনাৰ মগু আছে, মগুখিনি অলপ গজাই লোৱা হৈছিলে, তাৰপিছত বুট আছে, তাৰপিছত আপোনাৰ ইয়াতে আছে ডালিম গুটি, আপেল, কল এনেকুৱা ধৰণৰ বস্তুবোৰ যোগাৰ কৰি দিছে। প্ৰথম অৱস্থাত গাঁৱৰ ঘৰলৈ যোৱা হৈছিল যদিও মোৰ যিহেতু ট্ৰিটমেণ্ট গুৱাহাটীতে চলি আছে, পিছত আকৌ গুৱাহাটীলৈকে গুচি আহিব লগা হ'ল আৰু এতিয়া এনেদৰে ৰুমত থাকি ট্ৰিটমেণ্ট কৰি আছোঁ গুৱাহাটীতে। নিজৰ কেয়াৰ নিজে ল'ব লগা হৈছে, ভাইটিয়ে যথেষ্টখিনি কেয়াৰ লৈছে। বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, আজিলৈ বাই।